এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। বিশ্বত বৃদ্ধি পোৱা কোভিডৰ মৃত্যুৰ সংখ্যাক লৈ উদ্বিগ্ন ভাৰত চৰকাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। পুনৰ কোভিড বিধি মানি চলিব লাগিব জনসাধাৰণে। যেহেতু সন্মুখত HLC আৰু HS পৰীক্ষা, এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিদেশৰ পৰা অহা যাত্ৰীয়ে কৰিব লাগিব RT-PCR। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। 2% যাত্ৰীক আজিৰে পৰা RT-PCR কৰা বাধ্যতামূলক কৰা হৈছে। কোভিডৰ নতুন SOP আৰম্ভ হৈছে। ৰাজহুৱা স্থানত পিন্ধিব লাগিব মাস্ক। এই মুহূৰ্তত আপোনালোকক জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। হ্যান্ড স্যানিটাইজেশন আৰু সামাজিক দূৰত্ব মানি চলিবলৈ ৰাজ্য চৰকাৰে সমূহক নিৰ্দেশ প্ৰদান কৰিছে। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। তৃতীয় পালি ভেকচিন ল'বলৈ জোৰ দিব ভাৰত চৰকাৰে, সম্ভাৱনা পোৱা গৈছে। কোভিড নিয়ম যেহেতু আগৰ দিনটো আগৌ ঘূৰি অহাৰ পথত, কোভিড ৰাজ্যসভা আৰু লোকসভা বিশ্বৰ শত্ৰু আখ্যা দিছে স্বাস্থ্য মন্ত্ৰালয়ে। ভাৰতত প্ৰতিদিনে 153 জন আৰু বিশ্বত প্ৰায় 6 লাখ লোকক আক্ৰান্ত কোভিডত। জাপান, দক্ষিণ কোৰিয়া, আমেৰিকা, ফ্ৰান্স, গ্ৰীচ, ইটালীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি। সেই উপলক্ষে অসম চৰকাৰে এতিয়ালৈকে বা ভাৰত চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কোনো সিদ্ধান্ত লোৱা নাই, যদিও যিসকল দেশত অনুমানতকৈ বেছি হাৰত বৃদ্ধি হৈ আছে, সেইবোৰ দেশত পৰ্যায়ক্ৰমে স্কুল কলেজসমূহ বন্ধ ৰখা হৈছে। এতিয়ালৈকে ভাৰত চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই, যদিও দেখা যাব কি হয়।